নমস্কাৰ প্ৰিয় দৰ্শক মেধিবতত আপোনাক স্বাগতম জনাইছো মই ৰাকেশ লাহকৰ আজি আমি জব নোটিফিকেশন লৈ আহিম ডিএইচএছৰ টেকনিক্যাল পোষ্টত কি জব ওলাইছে টেকনিক্যাল পোষ্টত আপোনাৰ জব ওলাইছে ফাৰ্মাসিষ্ট নাম্বাৰ অফ পোষ্ট 55 আপোনাৰ এডুকেশন কোৱালিফিকেশন হ'ব ডিপ্লোমা বা ডিগ্ৰী ফাৰ্মাসি যিকোনো গভৰ্ণমেণ্ট ইনষ্টিটিউটৰ পৰা বা ৰেজিষ্টাৰ্ড হ'ব লাগিব আসাম ফাৰ্মাসি কাউন্সিলৰ পৰা নেক্সট আহিছে আপোনাৰ ষ্টাফ নাৰ্ছৰ আপোনাৰ পোষ্ট আছে 498 টা 498 আৰু আপোনাৰ এডুকেশন কোৱালিফিকেশন আছে জিএনএম ডিপ্লোমা বা বিএসসি ডিগ্ৰী যিকোনো ইনষ্টিটিউটৰ পৰা বা নাৰ্সিং ৰেকগনাইজ ইণ্ডিয়ান নাৰ্সিং কাউন্সিলৰ পৰা নেক্সট জব আছে আপোনাৰ ল্যাবৰেটৰী টেকনিশিয়ান 77 টা পোষ্ট আৰু এইচএসএলসি হ'ব লাগিব প্লাস সাৰ্টিফিকেট ইন ল্যাবৰেটৰী টেকনিশিয়ান ফ্ৰম গভৰ্ণমেণ্ট ৰেকগনাইজ ইনষ্টিটিউট হ'ব লাগিব ব্লাড बैंक टेक्निशियन ওলাইছে এইচএসএলসি পাস আউট হ'ব লাগিব আৰু সাৰ্টিফিকেট থাকিব লাগিব ল্যাবৰেটৰী টেকনিশিয়ান ফ্ৰম গভৰ্ণমেণ্ট ৰেকগনাইজ ইনষ্টিটিউটৰ পৰা ড্ৰেছাৰ পোষ্টত আছে এছএলসি পাস আৰু আপোনাৰ এইচএসএলসি পাস ড্ৰেছিংত আপুনি এক্সপেৰিয়েন্স থাকিব লাগিব আৰু বাকি যিখিনি ইনফৰমেশন আছে আপুনি www.dhsassam.government.in ৰ পৰা আপুনি ইনফৰমেশন পাই যাব কিন্তু মেডিবাটা লাইক আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব যিকোনো হেলথ ৰিলেটেড এনি ইনফৰমেশন পাবৰ কাৰণে থ্যাংক ইউ